Welcome back to Bitu's vlog. Finally, আমি আজি অহা পাৰ্ক মাজত এটা সৰু মন্দিৰ এটাও পোৱা যায়। এতিয়া আমি এই ৱাটাৰফলটো পালোঁ। খুব ধুনীয়া দৃশ্য। ডাইনোসৰ আছে। খাবো ভাই, বল বল বল। মজা লাগে। হেল্ল' গাইজ, ৱেলকাম বেক টু বিটুজ ব্লগ। গাইজ, আজি গৈ আছোঁ এখন পাৰ্ক চাবলৈ। পাৰ্কখন চাম, আপোনালোককো দেখুৱাম। গুৱাহাটীৰ পৰা বহুত বেছি দূৰ নহয়, এঘণ্টামান যাব লাগিব। পিছত ক'ম আৰু কোনখিনি জেগাত আছে পাৰ্কখন। ভিডিঅ'টোৰ শেষৰ ফালে মই ক'ম, গতিকে স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। নিশ্চয় আশা কৰোঁ ভাল পাব আপোনালোকে ভিডিঅ'টো চাই। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল পায় প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি আমি আজি অহা পাৰ্কখন আহি পালোঁ। আপোনালোকে দেখা পাইছে চাগে। আৰু এই পাৰ্কখনৰ নাম হ'ল স্বপ্নাদং শিশু অনুৰণন উদ্যান। তো গাইজ, ৰাইট চাইডে এনেকৈ আহি এইখিনি মানতে এখন ব্ৰিজ পায়, সৰু ব্ৰিজ। ব্ৰিজখন খুব ধুনীয়া। ব্ৰিজখনক এইটো চাইডত এটা ৱাটাৰফল আছে, বহুত ডাঙৰ ৱাটাৰফল নহয় হ'লেও খুব ধুনীয়া ৱাটাৰফলটো। সেইটো আপোনালোকক মই দেখাবলৈ চেষ্টা কৰোঁ, তালৈকে যাওঁ। তো গাইজ, ৱাটাৰফলটো সেইফালে গৈ থাকোঁতে মাজত এটা সৰু মন্দিৰ এটাও পোৱা যায়। সেই মন্দিৰটো মই আপোনালোকক এবাৰ দেখাই দি আছোঁ। মন্দিৰটো চাই লওক। তো এতিয়া আমি এই ৱাটাৰফলটো পালোঁ। ওপৰ ফালে যে পানীৰ ফোটবিলাক আহি আছে, এবাৰ তালৈকে উঠি যাওঁ। সেইখিনিলৈকে যাই পেলাই চাই লওঁ গোটেইখিনি। মোৰ ঠিক পিছফালে এই ৱাটাৰফলটো পৰি আছে। খুব ধুনীয়া দৃশ্য। আপোনালোকে চাগে মোৰ শব্দবিলাক ইমান ভালকৈ শুনা পোৱা নাই। এইটোৱে যিটো শব্দ কৰি আছে, মানে বহুত ডাঙৰ শব্দ। আৰু এই শব্দ মানে মানুহৰ মন মতলীয়া কৰি তোলে। ইমান ধুনীয়া দৃশ্য আপোনালোকে দেখিবলৈ পাইছে চাগে। মানে কমপ্লিট নেচাৰৰ মাজত।
পাৰ্কখনৰ মানে একেবাৰে ওপৰৰ ফালে এটা সুবিশাল ডাইন'ছৰ আছে। মানে কি এতিয়া ডাইন'ছৰ এটা মই আপোনালোকক দেখুৱাম। বহুত ডাঙৰ ডাইন'ছৰ এটা বনাই থৈ দিছে ইয়াতে। তালৈকে যাওঁ, ডাইন'ছৰটো আপোনালোকক মই দেখুৱাওঁ। তো গাইজ এইটো হ'ল সেই দৈত্যকায় ডাইন'ছৰটো, আপোনালোকক মই দেখাইছোঁ। তো গাইজ পাহাৰখনৰ গোটেই শেষৰ ফালে মানে পাৰ্কখনৰ গোটেই শেষৰ ফালে এনেকৈ গছৰ ওপৰত এটা ধুনীয়া এটা মানে ঠিক ভিউ পইণ্ট নহয় আৰু এটা ঘৰ এটা বনাই থৈছে, খেৰী ঘৰ। এইফালে এনেকৈ জখলা আছে, ছাইডৰ ফালে জখলা লগাই থোৱা আছে। এনেকৈ উঠি পেলাই সেই ঘৰটোলৈকে যাব পাৰি। তো ঘৰটোৰ মানে এই ট্ৰি হাউচটোৰ মানে দুৱাৰ মুখত এখন জপনাৰে জপাই থোৱা আছে। চ' যিহেতু জপাই থৈছে, কিবা এটা নিশ্চয় কাৰণত জপাই থৈছে, তালৈকে বোধহয় আমি যাব নালাগে বাহিৰা মানুহ। গতিকে তাৰ পৰা ঘূৰি আহিলোঁ। মানে ওপৰৰ পৰা ভিউটো তলৰ ফালে খুব ভালেই লাগিছে। চ' ব'লক এতিয়া আৰু এটা পৰ্চন আছে, আমি তালৈকে যোৱা নাই। মানে সৰু ল'ৰা ছোৱালীৰ খেলা ধূলা কৰা কিবা কিবি বস্তু আছে, সেইখিনি মই এতিয়া আপোনালোকক দেখুৱাম। তাৰপিছত ঘৰলৈ গৈ থাকিম। দুটা বাঘ আছে, দুটা বাঘ আছে, খাব 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 ভাই, বল 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 গাইজ, বাঘ আছে দুটা, বাঘ বাঘ। সৰু ল'ৰা ছোৱালীয়ে খেলা ধূলা কৰা ওপৰত কিবা কিবি আছে যদিও বাচ্চাখিনিৰ কাৰণে মানে এইখন এইখন ডাঙৰ অলপমান। ইয়াতে বাচ্চাখিনিয়ে ভালদৰে খেলা ধূলা কৰিব পাৰে। আপোনালোকক মই গোটেই বস্তুখিনি দেখাই আছোঁ। মোৰ দুৰ্বলতাটো আপোনালোকে জানে, ইয়াতে এখন পাইছোঁ, গতিকে এবাৰ উঠি লওঁ লগে লগে। কিন্তু এটা দুৰ্বলতা মোৰ, ঘূৰণি উঠাটো এটা মজা লাগে। তো গাইজ ইয়াত অহাৰ পিছত আপোনালোকে যদি কিবা খাব মন কৰে, ইয়াতে পাৰ্কৰ ভিতৰতে পাৰ্ক কৰ্তৃপক্ষই এখন ৰেষ্টুৰেণ্টৰ ব্যৱস্থা কৰিছে। ইয়াতে আপোনালোকে খাব পাৰে। তো গৈ আছোঁ আমিও খাবলৈ। তো গাইজ পাৰ্কখন চাই আপোনালোকে কেনে পালে? সৰু ল'ৰা ছোৱালীৰ কাৰণে খুবেই উপযোগী পাৰ্কখন। আপোনালোকৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে, আপোনালোকে আনিব পাৰি ইয়াতে, সিহঁতৰ খুব এণ্টাৰটেইনমেণ্ট হ'ব। আৰু পাৰ্কখন গুৱাহাটীৰ পৰা বহুত বেছি দূৰতো নহয়। মানে গুৱাহাটীৰ পৰা আহিলে জাগিৰোড পাব। জাগিৰোডৰ পৰা আপোনালোকে ৰাইট চাইডে সোমাব লাগিব নিজৰা পাৰ ৰোডত। তাৰ পৰা খুব বেছি 2-3 কিলোমিটাৰমান আহিলে পাৰ্কখন আপোনালোকে পাহাৰৰ গুৰিতে পাব। খুব ধুনীয়া পাৰ্ক। ত' গাইজ আজিলৈ ইমানতে সমাপ্ত কৰোঁ আৰু এতিয়া ঘৰলৈ যাওঁ। তো আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পাইছে, প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰিব। তো পুনৰ লগ পাম অন্য এটা ভাগত। তেতিয়ালৈ বাই বাই।